নৱবৰ্ষ ইংৰাজী নৱবৰ্ষ এই ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিৰ লগে লগেই সকলোতে যেন এতিয়া বনভোজৰ আনন্দৰ বন্যা। ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতেই কোনোবাই যদি বগা মাটি গৈছে, কোনোবাই আকৌ গৈছে সহুৱাকে আদি কৰি শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তৃত হৈ থকা বনভোজৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু বনভোজস্থলীসমূহলৈ। যেন এই পিকনিকৰ জৰিয়তে বিগত বছৰটোত ঘটি যোৱা বিভীষিকাময় পৰিস্থিতিবোৰ পাহৰিব বিচাৰিছে সকলোৱে। আৰু ইয়াৰ বাবেই হয়তো পুৱা 6-7 বজাৰ পৰাই এতিয়া বিভিন্ন পিকনিক স্পটসমূহত এনেদৰে দেখা পোৱা গৈছে বনভোজ প্ৰেমীৰ লানি নিচিগা ভিৰ। এনেদৰে এতিয়া ইংৰাজী নৱবৰ্ষক আদৰিছে সকলোৱে। 2021 বৰ্ষটো সকলোৰে বাবে হওক শুভ। এই নৱবৰ্ষই সকলোৰে বাবেই কঢ়িয়াই আনক আশাৰ বতৰা। ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিত আমি পিপুলছ ভইচেও সকলোকে যাচিলো ইংৰাজী নৱবৰ্ষৰ আন্তৰিক তথা হিয়া ভৰা শুভকামনা। Wishing you a very very happy new year 2021. When I wake up, I feel cozy, yeah.